কয় সদায় নাম কীৰ্তন কৰে। গোপাল এটাই ৰাতিপুৱাই কি চিৰা দুটামান, চিৰা এবাতি আৰু দৈ অকণমান লৈ গুৰ অকণমান লৈ খাই আহে এবাতি। সেইদিনা খাবলৈ নাপালে, লৰালৰি হ'ল। আইগৰাকীয়ে আনি দিলেই ধুনীয়াকৈ। দেখিলে তেওঁ থপথপীয়া গাখীৰ বগা, চিৰা এবাতি, গুৰ অকণমান দিছে। দেৰি হ'ল নহয়, এতিয়া কি কৰা যায়, ঢাকি থৈ গুচি আহিলে। এতিয়া আহি কি কৰিলে, সেই নাম ল'ব সময়ত খুব নাম লৈ আছে আৰু নাম ল'লে কি হ'ব, আমি বাৰু ধেমালি নকৰোঁ আৰু ল'লে হ'ব। সেই গুডোখৰ গাখীৰডোখৰ চিৰাখিনিলৈ মনত পৰি আছে নহয়। ইয়াত যিমানে নাম লৈছে তালৈ মনত পৰিছে। কিন্তু যেতিয়া নাম সামৰণি হ'ল আৰু কাকো নেমাতিলে, ঘপককৈ উঠিলে আৰু উঠি গৈ চিৰাবাতি ঢাকনখন খুলি কৈছে, ঐ মন, ঐ হাত, মই নুচো। ঐ মন, তোৰ ইমান খাবলৈ মন আছিলে, খা, মই নুচো। তই যে খাবই নোৱাৰ, তই কিমান উৎপাত কৰি থাকিলি, মোক তাত শান্তিয়ে বহি থাকিবলৈ নিদিলি নহয়, মোক শান্তিয়ে তই থাকিবলৈ নিদিলি নহয়। ৰছীয়ে বন্ধা দিনা বান্ধিলি, আকৌ আনিলি। এনেকুৱা কাম কৰ। এনেকুৱা কাম কৰি পিনে লাহেকৈ সেইখিনি গৈ পেলাই দিলেগৈ। নহয়নে বাৰু? যদিও আমি ইয়াত আছোঁ, আপোনাৰ হ'ব কথাটো বাদ দিছোঁ, মোৰ আকৌ কথা এটাৰ কাৰণে লাগি আছে লাইনটো তেনেকুৱা। সেই লাইনটোৰ কাৰণে ক'লোঁ, আপোনালোকক নাই কোৱা আকৌ, আপোনালোকে ইমান দেৰিলৈকে বহি থাকিব পাৰিছে, বহুতসকলে পৰা নাই। কিন্তু আমাৰ নিজৰ কথাটোৱে দাঙি ধৰিলোঁ। যদি লগতে ক'বা আছে আৰু হ'ব, যদি নহয় আৰু নহয় জানো বাৰু? কিন্তু আপোনালোকক এতিয়া আমি বৰ কৃতজ্ঞতা জনালোঁ। যিমানে হওক, আমি যে ইমান ভালকৈ কথাটো ক'ব জনা নাই, তথাপিতো আপোনাৰভাৱে যে বহি আছে। আমি যিমান ভালকৈ কথাটো ক'ম বুলি ভাবিছোঁ, ক'বও পৰা নাই, ভাষাও নাই। তথাপিতো আপোনাৰভাৱে যে ইয়াত বহি পিনি এখন সময় এই স্থানডোখৰ যে পবিত্ৰ স্থানলৈ পৰিৱৰ্তন কৰি দিলে, আপোনালোকক শতকোটি প্ৰণিপাত জনালোঁ। আমাৰ যথেষ্টখিনি